এইবাৰ মই এইখিনি তোমালোকক মই নিজে কৰাই দিওঁ ন মই বুজাই দিওঁ এতিয়া আমি ইয়াতে সাবজেক্ট পালো এইটো ভাৰ্ব পালো অবজেক্ট নাই এটা নতুন ক্লজ আছে অবজেক্ট নাই কি আছে এটা আকৌ নতুন ক্লজ আছে অবজেক্ট থাকিলেও এটা যেতিয়া আকৌ এটা ক্লজ থাকে তেতিয়ালে আমি সেই বাক্যবিলাকক আমি কি ধৰণে কৰিব লাগে যদি থাকে ইয়াত অবজেক্ট দে সে বা টোল মি তেতিয়ালে সেইটো আনিম কিন্তু আমি কেনেকৈ কৰিম মই এইটো দেখুৱাই লৈছোঁ প্ৰথম ন আনি তেতিয়া সেইটো সহজ হৈ আছে কিন্তু ডেটৰ পিছৰখিনি একেলগে বহাই দিলে হৈ গ'ল হ'ল এতিয়া দে সে ইয়াত ডেটৰ পিছত একো নাইকিয়া অবজেক্ট বোলা বস্তুটো একো নাই গোটেইখিনিকে আমি অবজেক্ট ইট বুলি ধৰি ল'ম ইয়াক আমি ইট বুলি ধৰি ল'ম অবজেক্ট ই কি এইটো অবজেক্ট বুলি ধৰি ল'ম ই যিহেতু এই কথাখিনি কৈছে that he is a sin এইটো কথা কৈছে গোটেই বস্তু আমি ইন্ট্ৰোডাক্টৰী আৰু দেয়াৰ এটা থাকে যেতিয়া অবজেক্ট নাথাকে আমি ইন্ট্ৰোডাক্টৰী ইট বা দেয়াৰ ব্যৱহাৰ কৰি সাবজেক্ট এটা বহাই ল'ব লাগে সেই সাবজেক্টটো ইন্ট্ৰোডাক্টৰী বাক্যত যেহেতু অবজেক্ট নাই সেইকাৰণে আমি এটা অবজেক্ট কল্পনা কৰি ল'লোঁ চাওঁচোন আমি কেতিয়াবা কিছুমান বাক্য লিখোঁ আমাৰ স্কুলৰ সন্মুখত বা আমাৰ বিদ্যালয়ৰ সন্মুখত এখন বাগিচা আছে এই গাৰ্ডেন ইজ ইন ফ্ৰণ্ট অফ আৱাৰ স্কুল কৰোঁ নেকি কিবাটো There is a garden in front of our school. সেই দেয়াৰটো অৰ্থ একো নাইকিয়া আমাৰ স্কুলৰ সন্মুখত বাগিচা আছে তা দেয়াৰটো তাত আছে বুলি কোৱা নাই যদি তাত থাকে তাত এখন বাগিচা আছে দেয়াৰ ইজ এ গাৰ্ডেন দেয়াৰ পিছলা আকৌ দেয়াৰটো লগাব লাগিব তাতটো বুজাবৰ কাৰণে প্ৰথম দেয়াৰটো অৰ্থ নাই আমি এটা কমনলি ব্যৱহাৰ কৰোঁ বৰষুণ দি আছে ইট ইজ ৰেইনিং বৰষুণ দি আছে কওঁ ইট মানে কি নাই এইটো ইন্ট্ৰডাকশ্যন দিছে ই যিহেতু ছাবজেক্ট এটা নাই কৰ্তা নাই গতিকে ইয়াক আমি কৰ্তা এটা ছাপ্লাই কৰিব পাৰোঁ দুটা ইংৰাজী গ্ৰামাৰখনত আমি দুটা পাই যাওঁ ইন্ট্ৰডাক্টৰী ইট আৰু দেয়াৰ ব্যৱহাৰ হ'ল গতিকে আমি সেইটো ইট বুলি আমি ধৰি ল'ম তাক লৈ আহিম হ'ল প্ৰেজেণ্ট টেন্স হোৱাৰ কাৰণে কি হ'ব প্ৰেজেণ্ট টেন্স হোৱাৰ কাৰণে ইজ যিহেতু ইটৰ পিছত ইজ বহে ইট ইজ ভাৰ্বৰ কি ফৰ্ম past participle form সেই ভাব আসলে সেই হৈ গ'ল ভাবৰ বিথি ন এটো বি এটো এটা সাবজেক্ট হয় বাই দেম তো আমি পাতিব পাৰোঁ নাপাতিলেও চলি যায় বাই দেম ইট ইজ সেড বাই দেম তো তেওঁলোকে মানে বহুত মানুহে কমন গতিকে আমি উল্লেখ নকৰিলেও চলে ইট ইজ সেড দ্যাট হি ইজ এ সেইণ্ট পিছৰখিনি আমি এক লগ কৰি পাতি দিব পাৰোঁ দ্যাট he is a saint that he is a saint বুঝছেন না was a tiger killed by the hunter প্ৰশ্ন বাক্য কোনোবা আহিব নে মই বুজাব লাগে পাৰিবা আহি যোৱা পাৰা যদি আহি যোৱা সহজটা বোধহয় বাবা সেইটো ভুল নকৰিবা এতিয়া বুজাই কোৱা প্ৰথমতে ৱাজ থকাৰ কাৰণে সম্ভাৱনা পাঁচটা আছে গতিকে ডিট পাতিলোঁ পিছত অবজেক্টটো ছাবজেক্ট আনিলোঁ দা হান্টাৰ ডিট কিয় পাতিলা ডিটটো কাৰণ ৱাজ আছিলে মানে ডিট থাকিলে যিহেতু ৱাজ বা ৱেৰ পাতো ৱাজ ৱেৰ প্ৰশ্ন বাক্যত যেতিয়া থাকিব তেতিয়া আমি ডিট পাতিলে হ'ল বঢ়িয়া
তাৰপিছত কিলটো এইটো যিহেতু পেচিভত আছে তাৰপিছত এক্টিভলৈ আনোতে কিলটো কিল হ'ল কাৰণ আগফালে ডিড বহিছে তাৰপিছত এই টাইগাৰ ছাবজেক্ট অবজেক্ট ধুনীয়া ল'ৰা 2002 চন এইবাৰ 2000 People speak English all over the world. People speak English all over the world. People speak English all over the world. এই বাক্যটো নহা হ'লে মই ক'লোহেঁতেন আৰু কাৰণ এইটো 2002 মানুহে দেখি ক'ব অক থুই কাৰণ ইমান সহজ আগতে কৈ থৈছোঁ আগতে কৈ থৈছোঁ যিহেতু নোৱাৰিলে মানুহে ক'বই নহয় এইকেইটা সিদিনাখন কৈ গৈছে 2 নে 3 দিনৰ আগত এই বাক্যটো এতিয়া কৈ দিয়া People speak English all over the world. ইয়াত এইটো কোৱা ইংলিছটো ইয়াত ছাবজেক্ট আছিল ইয়াত অবজেক্ট আছিল ইয়াত ছাবজেক্ট হ'লি তাৰপিছত যিহেতু এইটো প্ৰেজেণ্ট টেন্সত আছে এইটো ইজ হ'ল তাৰপিছত স্পীকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল স্পকেন আৰু অল অভাৰ দ্য ৱৰ্ল্ডটো চাপি আহিল আৰু যিহেতু ইংলিছটো মানুহৰ দ্বাৰাই কোৱা হয় সেইটো কাৰণে বাই পিপলটো নিলিখিলেও হয় বঢ়িয়া 2002 চন The stage was decorated by the Pianji Paimane. Pianji Paimane? Paimane Pianji? Ahijwa. The stage was decorated by the students. বুজাই কোৱা The students to object asile subject alandu tapa was decorator past form to decorated hoy tapa the stage to subject to object alandu এতিয়া কেনেকৈ ক'লা ধুনীয়া হৈছে হাত চাবই তথাপিতো অকণ ফৰক হৈছে যে ৱাছ থাকিলে বা ৱে থাকিলে আমি গম পাওঁ যে বাক্যটোৰ ভাৱটো পাষ্ট টেন্সত থাকিলে কৈ দিলে বেছি ভাল আৰু নকলেও শুদ্ধকৈ গৈছা তুমি শুদ্ধকৈ গৈছা মানে এতিয়া নাৰ্ভাছটোৰ ওপৰত তুমি অভাৰকাম হৈছে ভাল লাগিছে সেইটো কাৰণে আহি থাকিব লাগে যিমানে আহিবা সিমানে শিকিবা সিমানে সাহস বাঢ়িব যিমানে আহিব সিমানে বাঢ়িব সাহস বাঢ়িব জ্ঞান বাঢ়িব হয়নে বাৰু 2003 চন কোন আহিব আহি যাব পৰকে আহিবা পছন্দ দেখিলো আহা পাৰিবতো লাগেই চব শিকি থৈছা উল্টা পুল্টা একেটাকে আহি থাকে তাকে কৈছে তাই
তুমি এনেকৈ কৰিব পাৰা লিখি যাওঁতে বুজাই বুজাই যোৱা নাই ইয়াত প্ৰশ্নটো আছিলে দ্য ডক্টৰ ইজ এক্সামিনিং দ্য পেচেণ্ট তাৰপিছত ইয়াতে এইটো হৈছে ছাবজেক্ট দ্য ডক্টৰটো তাৰপিছত এইটো ভাৰ্ব আৰু দ্য পেচেণ্টটো হৈছে অবজেক্ট ফাৰ্ষ্ট কাম আমি অবজেক্টটো ছাবজেক্ট কৰিলোঁ দ্য পেচেণ্টটো তাৰপিছত ইয়াত ইজ এক্সামিনিং আছে সেইকাৰণে আমি আৰ মানে গম পাওঁ যে ইজ এক্সামিনিং সেইদিনা আমি আৰটো মানে এম ইজ আৰৰ লগত বিং পাতোঁ গতিকে ইয়াত পেচেণ্টটো প্লুৰেল হয় সেইকাৰণে আৰ বিং পাতিছোঁ তাৰপিছত এক্সামিনিঙৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এক্সামাইন হ'ব এক্সামাইন হ'ব তাৰপিছত বাই প্ৰিপজিশ্যন বহে সেইকাৰণে আমি বাই প্ৰিপজিশ্যন বহালোঁ তাৰপিছত দ্য ডক্টৰটো ছাবজেক্ট এই ডক্টৰটো ছাবজেক্ট আছে তাৰপিছত অবজেক্ট হ'ব সেইটোৱে কি ধুনীয়াকৈ কৈছে দেখিছা নাই এতিয়া ক'বলৈ কথা আছে এইখিনি অকণমানকৈ এটা সময়ত বৰষাৰ মুখৰ পৰা কথা ওলোৱা নাই কিন্তু নাৰ্ভাছটো সেই সময়ত এটেক কৰিব দিয়া নাই আক্ৰমণ কৰিব দিয়া নাই তাই জাষ্ট কণ্ট্ৰল কৰিছে তাই কণ্ট্ৰল কৰি লগে লগে আকৌ কৈ গৈছে গতিকে সেইটো অকণমান লাগি যোৱাটো কি কথা আমাৰ লাগিব পাৰে মোৰে লাগি যায় দেখোন মই কৈয়ে থাকোঁ একেখিনি কথাকে কৈয়ে থাকোঁ সদায় সদায় বছৰ পিছত বছৰ আমি 25 বছৰ ধৰি কৈয়ে থাকোঁ শিকাই থাকোঁ তথাপিতো মোৰে দেখোন লাগি যায় ব'ল হ'বই আৰু মানুহে আমি ন এই দ্য টাইগাৰ ৱাজ কিল বাই দ্য হাণ্টাৰ এইটো অলপ আগতে দিছোঁ গতিকে নকৰোঁ সেইটো বেয়া লাগিছে 2003 চনত আহিছিলে 2004 চন Some boys broke the window panes. কোন আহিব হা বুজাইবা প্ৰথমতে সাম বয়জ ব্ৰোক দ্য উইন্ডো পেন্স ইয়াত দ্য উইন্ডো পেন্সটো আছিল অবজেক্ট সেইটো আহি ইয়াত সাবজেক্ট হ'ল যিহেতু এইটো পাষ্ট টেন্সত আছে যিহেতু এইটো ব্ৰোক আছে সেইটো কাৰণে উইন্ডো পেন্সটো আৰু লগতে এইটো আছে প্লুৰেল সেইটো কাৰণে এইটো ৱেৰ হ'ল তাৰপিছত ব্ৰেকৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল ব্ৰোকেন বহিল তাৰপিছত বাই প্ৰিপজিশ্যন বহিল আৰু ইয়াত সাবজেক্ট আছিল সাম বয়জ সেইটো আহি অবজেক্ট হ'ল ঠিক আছে বঢ়িয়া They have completed the work. They have completed the work. কোন আহিবা গটিয়াব লাগে মাৰি দিব লাগে
লগে লগে বুজাবলৈ শিকিবাচোন দেই, বেছি ভাল লাগিব। প্ৰথমতে অবজেক্টটো সাবজেক্টলৈ আনিলোঁ দা ৱৰ্ক, তাৰপিছত যিহেতু এইটো চিংগুলাৰ আছে গতিকে হেজ বিন হ'ল, তাৰপিছত পাষ্ট পাৰ্টিচিপেল ফৰ্মটো কমপ্লিটেড হ'ল বাই প্ৰিপ'জিশ্যন, তাৰপিছত ডেট টু টাইম। ধুনীয়া, মানে লগে লগে বুজাই গ'লে ভাল লাগে, সময় বাচিব, অলপ জীৱনটোও হয়। 2005 চন কৰিম এতিয়া। পাঁচ চনখিনি The teacher is correcting our copies. কি গৈ পায়ে যাবগে লাগে মোৰ। The teacher is correcting our copies. এইটো গম পাইছিলোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ হয়। অবজেক্টটো আনিলোঁ, মানে ইয়াত ছাবজেক্টটো আনিলোঁ আৱাৰ কপিজ, তাৰপিছত ইজ আছিলে, এইটো প্লুৰেল হোৱাৰ কাৰণে আৰ পাতিলোঁ, তাৰপিছত কণ্টিনিউৱাছ হোৱাৰ কাৰণে আমি বিং পাতিলোঁ, তাৰপিছত কাৰেক্টেড কৰিলোঁ, বাই প্ৰিপ'জিশ্যন বহালোঁ, তাৰপিছত দা টিচাৰটো ছাবজেক্ট আছিলে অবজেক্ট কৰিলোঁ। শুভ কোনোবা নাৰ্ভাছ দেখিছেনে বাৰু? নাই নাই, কি সুন্দৰকে শুভই কৈ যায়, আনন্দ কৰি হাঁহি এইটোক কয় বেলেঞ্চিং পাৱাৰ। My book has been stolen. My book has been stolen. কোৱা। আকৌ কোৱা, ঠিকে আছে, মই তোমাৰ ভুল বুলি একো কোৱা নাই, তুমি ধুনীয়াকৈ কোৱা হা। এনেকৈ কোৱা, মাই বুক হেজ বিন ষ্টলেন আছিলে, ছাবজেক্টটো অবজেক্টটো যিটো লুকাই আছে হয়নে, সেইটো অবজেক্টটো আমি এটা অনুমান কৰি ধৰি ল'লোঁ হ'ল। গতিকে চামনটো আনিলোঁ, চামনৰ পিছত হেভ বিন হেজ বিন থাকিলে হেভ বা হেজ যিকোনো এটা বহাব লাগিব, গতিকে চামন ছিংগুলাৰ হোৱাৰ কাৰণে হেজ বহিলে, তাৰপিছতে ভাৰ্বৰ পাষ্ট ফৰ্ম নহয় পাষ্ট পাৰ্টিচিপল ফৰ্ম বহে। কোৱা। অবজেক্টটো লুকাই আছে, সেইকাৰণে আমি চামনটো পাতিলোঁ, তাৰপিছত হেজ বিন আছে, আমি হেজটো মানে ছিংগুলাৰ কিবা থৈতো আমি হেজ পাতিলোঁ, তাৰপিছত ষ্টলেনৰ ইয়াত ষ্টলেনটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, আমি ষ্টলেনটো পাষ্ট ফৰ্মত পাতিলোঁ, পাষ্ট পাৰ্টিচিপল ফৰ্মত পাতিলোঁ। হেভ হেজ হেডৰ পিছত আৰু পেছিভ ভইচত সদায় আৰু এক্টিভ ভইচতো হ'ব যদিহে হেভ হেজ হয়। ঠিকে আছিলে এনে তোমাৰ কথাটো, কিন্তু হেভ হেজৰ লগত পাষ্ট পাৰ্টিচিপল ফৰ্ম সদায় দেই। অঁ ধুনীয়া, মই ষ্টপ কৰাই দিছোঁ যদিও গণতান্ত্ৰিক একদম কণ্ট্ৰল হেৰুৱা নাই হয় নাই, মই ৰখাই দিছোঁ, মই চাইছোঁ জুখি, মানে সৰু ভুল এটা যে পাষ্ট ফৰ্ম বুলি কৈছে, মই পাষ্ট পাৰ্টিচিপল ফৰ্ম বুলি ক'বলৈ দিছোঁ, কিন্তু ৰখাই দিলোঁ, মই আকৌ এবাৰ ক'বলৈ, আকৌ ৰিপিট কৈছে কিন্তু শুদ্ধকৈ কৈছে, সুন্দৰকৈ কৈছে, সুন্দৰকৈ কৈছে দেই। নিকিতা শইকীয়া
এইবাৰ আমি 2006 Our teacher buys books every month. কোন আহিব? ৰৈ নাথাকিবা। Subject is our teacher. তাৰপিছত দেখিলোঁ যে ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত আছে আৰু অবজেক্ট হৈছে বুক। যিহেতু এইটো ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত আছে আমি গম পালোঁ এমিছ আৰ হ'ব আৰু বুকছৰ লগত বুকছটো যিহেতু প্লুৰেল হয় সেইকাৰণে আৰ পাতিম আমি। তাৰপিছত বাইছৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ব গট। গট হ'ব। তাৰপিছত ইয়াতে ছাবজেক্টটো বাই প্ৰিপজিশ্যন বহাম। তাৰপিছত ছাবজেক্টটো অবজেক্ট হ'ব আৱাৰ টিচাৰটো আৱাৰ টিচাৰ হ'ব। আৰু এভৰি মান্থটো যিহেতু টাইম ফ্ৰেছ হয় সেইকাৰণে আমি লাষ্টত পাতিম। মানে আমাৰ নতুনকৈ অহা টিচাৰসকলে যেতিয়া টেটৰ টিচাৰ বা অন্য টিচাৰসকলে যেতিয়া আহি শিকাব লগা হয় এনেকেই শিকাব চাগে কি ধুনীয়াকৈ শিকাই আছে হা আছে পাৰিলে ডাঙৰকৈ I don't know his address. কোন আহিব? I don't know his address. ইয়াত প্ৰশ্নটো আছে I don't know his address. ইয়াত his addressটো আছে অবজেক্ট। এইটো ইয়াত ছাবজেক্ট হ'ল। তাৰপিছত যিটো প্ৰেজেণ্ট টেন্সত আছে যিটো ডোণ্ট আছে মানে ডু নট এইটো কাৰণে ইয়াত ইজ বহিল। তাৰপিছত নট বহিল আৰু ন'ন বহিল। ন'ৰ পাৰ্টিচিপল ফৰ্মটো হ'ল ন'ন বহিল। যিহেতু ন'নৰ লগত টু বহিল সেইটো কাৰণে টু বহিল বাই জেগাত আৰু আইটো ইয়াত ছাবজেক্ট আছিল ইয়াত আহি অবজেক্ট হ'ল ফলতে মি হ'ল। সুন্দৰ। I have posted the letters এবাৰ 2007 চন ইমান কৈ আছোঁ কথা মই কওঁ লগে লগে ক'বলৈ লগে কৈ যাবা বৰফাই লগতে কৈছে দেখিছে নাই I have লগতে ক'বলৈ শিকিছে I have posted the letters একেলগে কৈ যোৱা ইয়াত প্ৰশ্নটো আছে I have posted the letters. The letters টো যিহেতু অবজেক্ট আছে ইয়াতে ছাবজেক্ট হ'ল। বঢ়িয়া এইটো ষ্টাইল লাগে এইটো যেহেতু বহু বচন সেইটো কাৰণে ইয়াত হেভ আছে এইটো হেভে হ'ব হেভ বিন হ'ব মানে পোষ্টেড আছে পোষ্টেডটো মানে পোষ্টৰ পাঁচখন ইয়াত পাঁচ পাৰ্টিচিপল ফৰ্মটো সেই পোষ্টেডেই হ'ব বঢ়িয়া আৰু ইয়াত যিহেতু বাদ্যজন বহিব আৰু ইয়াত ছাবজেক্টটো আছে আইটো অবজেক্টটো মি হৈ যাব বঢ়িয়া ধুনীয়া সময় পাইছিলে ধুনীয়াকৈ গ'লা আৰু ঘপককৈ কৈ দিয়াৰ পিছত সিমানকৈ নাৰ্ভাছ হোৱা নাই আহি গ'ল নিজৰ ওপৰত নিয়ন্ত্ৰণটো আহি গ'ল The lady helps the poor. কোন আহিব
The lady helps the poor. বাক্যটো দিছিলে দ্য লেডি হেল্পছ দ্য প'ৰ দ্য প'ৰটো অবজেক্ট আছিলে ছাবজেক্ট কৰিলোঁ দ্য প'ৰ তাৰপিছত এইটো প্ৰেজেণ্ট টেন্সত আছিলে কেনে ছাৰ বহাব লাগে ইজ বহালোঁ তাৰপিছত হেল্প কৰিলোঁ বাই প্ৰিপজিশ্যন পাতিলোঁ দ্য প'ৰটো একবচন নহয় অঁ কিয় নহয় বাৰু মানে গোটেই সেইখিনি বঢ়িয়া সি ধুনীয়া কৈছে চা তাৰ মিছ হৈছে কিন্তু কথাটো কওঁতে এনজয় কৰিছে সেইটোহে সুন্দৰ বাই প্ৰিপজিশ্যন পাতিলোঁ তাৰপিছত দা লেডিটো লৈ আহিলোঁ অবজেক্ট ধুনীয়া বঢ়িয়া তই আজিলৈ থাকক নেকি বাৰু হা মানে কি হৈছে আজিলৈ আমি এইখিনিতে সামৰি দিওঁ সময়টো হৈছে বাৰু তথাপিতো ভাবিছিলোঁ আমি গোটেইখিনি শেষ কৰিম 2024 চনলৈকে শেষ কৰিম কিন্তু আমাৰ গতি অকণমান মন্থৰ হৈছে ইমানখিনি পৰা নাই গতিকে নেক্সট যেতিয়া কৰিম অকণমান কাইলৈ কি বাৰ শুক্ৰবাৰ কাইলৈ আবেলি আছে নহয় কাইলৈ কমপ্লিট কৰি দিম আমি হ'ব ঠিক আছে থেংক ইউ